মই এৰী কাপোৰ এখনত এম্ব্ৰইডাৰী কৰিছিলোঁ বলক আপোনালোকক দেখুৱাওঁ এইখন চাওক কাপোৰখনত এৰী আৰু মুগা মিক্স আছে মই এইখন গাঁৱৰে শিপিনী এগৰাকীৰ পৰা কিনিছিলোঁ দামটো পিছে পাহৰিলোঁ ভালেমান কিবছৰে হ'ল তাৰপিছত ইয়াত মই ধুনীয়াকৈ নিজৰ মন পচন্দৰ এম্ব্ৰইডাৰী নিজৰ হাতেৰে কৰি ল'লোঁ এম্ব্ৰইডাৰীখিনি কৰাৰ পিছে দিন হ'ল ইয়াৰ ফুলবোৰ দেখিছেনে এইবিলাক এনেকৈ দিছোঁ এই নামবোৰ নাজানো অৱশ্যে ডিজাইনবোৰ কি নাম মানে সূতা এই কি কয় এই চিলাইবিলাকৰ কি নাম নাজানো এয়া চাওক কাপোৰখন অকণমান মেলি দিছোঁ ৰ'ব এইখন চাওক যথেষ্ট বহল কাপোৰখন আমাৰ এই এৰী মুগা কাপোৰবিলাক যে দেখিবলৈ কিমান ৰিচ আৰু এলিগেণ্ট নহয়নে বাৰু মোৰ কিন্তু খুব ভাল লাগে এইখন অকণমান গাত লৈ দেখুৱাই দিছোঁ পাটৰ কাপোৰ এযোৰ পিন্ধি এইখন যদি এনেকৈ লৈ যাওঁ কেনেকুৱা লাগিব বাৰু এইবোৰ বস্তু আজিকালি পাবলৈ নাইকিয়াই হৈ গৈছে বজাৰত পালেও যিহে দাম আৰু কি কোৱালিটিৰ কাপোৰ দিব সেইটোও ধৰিব নোৱাৰি আগতে কিন্তু প্ৰত্যেক ঘৰতে এনেকুৱা কাপোৰ থাকেই আমি সৰু হৈ থাকোঁতে ডাঙৰ এৰী চাদৰ এখন গোটেই গাতে মেৰিয়াই ডিঙিত বান্ধি দিয়ে হাত চাত ঢাক খাই যায় আৰু একদম ঠাণ্ডা নালাগে এই কথাখিনি কাৰ কাৰ মনত আছে বাৰু এতিয়া প্ৰজন্মই এইখিনি কথা গম নাপাব আৰু তেহেঁতৰ দুখো নাই কাৰণ তেহেঁতি দেখিও পোৱা নাই তো কেনেকুৱা লাগিলে শ্বলখন জনাব দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহোঁ তেন্তে বাই বাই